Hi guys, welcome to Rima's Garden. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ মোৰ ড্ৰয়িং ৰুমৰ এটা কৰ্নাৰ। একো নাই, সিম্পল ঘৰ, সাধাৰণ এখন ঘৰ মোৰ, কিন্তু সাধাৰণ ঘৰখনতে মই কিবা কিবি চেঞ্জ কৰি থাকোঁ, যিটো কাৰণে মনটো ভাল লাগি থাকে আৰু মোৰ খুব মন যায় মোৰ ড্ৰয়িং ৰুমটো হওক মোৰ বেডৰুমত হওক বহুত বেছি প্লান্টছ এড কৰিম আৰু অলৰেডি বহুত বেছি প্লান্টছ হৈও গৈছে। তো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছোঁ মোৰ ড্ৰয়িং ৰুমৰ এইটো কৰ্নাৰ, যিটো কৰ্নাৰত অকল মানি প্লান্ট থৈছোঁ আৰু কয় যে সাউথ ইষ্ট কৰ্নাৰত লাকি প্লান্টবোৰ থ'ব লাগে। তো সেইটো কাৰণে মই সাউথ ইষ্ট কৰ্নাৰতে আছে মোৰ, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ' এটা শ্বেয়াৰ কৰোঁ। আৰু ডাইনিংখনত মানুহ আহিলে খাব দিব সময়ত বহুত বেছি প্ৰব্লেম হৈ যায় পটবোৰ আঁতৰাওঁতে, তথাপিও নোথোৱাকৈ থাকিব নোৱাৰোঁ। এইটো মাৰ্বল মানি প্লান্ট পানীতে আছে ফিছ বাউলত, এইবোৰ স্নেক প্লান্ট এইটো ফিছ বাউলত এনেকৈ এইখিনি আগতে শ্বেয়াৰ কৰিছোঁ লাকি বেম্বো। আৰু এইটো মানি প্লান্টৰ কৰ্নাৰ, ইয়াতে মোৰ একুৰিয়ামটো আছে, একুৰিয়ামটো চাফা কৰিব লগা হৈছে কিন্তু সময় পোৱা নাই, বহুত সময়ৰ দৰকাৰ, ল'ৰায়ো টাইম পোৱা নাই, ল'ৰাৰো পৰীক্ষা আহি আছে। তাৰপিছত এয়া চাওক, আমাৰ যিটো নৰ্মেল মানি প্লান্ট এইটো মই কাপোৰেৰে বনোৱা প্লান্টাৰ এটা, সেইটোতে এনেকৈ ৰাখিছোঁ। এয়া মানি প্লান্ট, আমাৰ নৰ্মেল মানি প্লান্টটো, আৰু এয়া সেল্ফ ৱাটাৰিং পট, এইকেইটা সেল্ফ ৱাটাৰিং পটত এনেকৈ মানি প্লান্ট ৰাখিছোঁ। তাৰপিছত একুৰিয়ামৰ পিছফালে সেইটো কৰ্নাৰত তাতেও মানি প্লান্ট এটা আৰু লাকি বেম্বো এটা ৰাখিছোঁ। আৰু এয়া মানি প্লান্ট খিৰিকীৰ কাষতে বহুত ধুনীয়া কমফৰ্টেবল জেগাটো, লগতে সাউথ ইষ্ট কৰ্নাৰো পৰে। আৰু এই ষ্টেণ্ডডাল দেখিছে নহয়, এই ষ্টেণ্ডডাল আপোনালোকৰ হাঁহি উঠিব। বহুত আগৰ যে আঁঠুৱাৰ ষ্টেণ্ডবোৰ আছিল, মোৰ তাত বহুত বছৰৰে পৰি আছিলে, তো মই আঁঠুৱাৰ ষ্টেণ্ডকেইডাল মই ইউজ কৰি এনেকৈ এখন ৰেক বনাইছিলোঁ এনেই পেলনীয়া তক্তাৰে, আৰু সেইখনে এনেকৈ ৰাখিছোঁ। ইয়াত বেছি একো খৰচ হোৱা নাই, গজালকেইটা লগাইছোঁ বাছ এইখিনি। আৰু এয়া মানি প্লান্ট এনেকৈ পানীতে ৰাখিছোঁ। গোটেইখিনি মানি প্লান্ট আপোনালোকক কওঁ যে গোটেইখিনি মোৰ যিমান আছে সকলোখিনি পানীতে আছে। আৰু ইয়াত মই এয়া স্মাইলি চাওক এনেকৈ ৰাখিছোঁ, যিহেতু সুখৰ হয় মানি প্লান্ট ৰাখিলে, ভাল ঘৰলৈকে ভাল ভাইবছ আহে, সেইটো কাৰণে মই ইমজিকেইটা এনেকৈ দেখুৱাইছোঁ যাতে হাঁহি থাকিব লাগে এনেকুৱা। আৰু এনেও প্লান্টছৰ লগত টাইম পাছ কৰিলে মন ফ্ৰেছ হৈ থাকে, ভাল হৈ থাকে। এনেকৈ এইবিলাক সৰু সৰু প্লান্টাৰতে এনেকৈ ৰাখিছোঁ। তাৰপিছতে এয়া কাপ নুডলছৰ টেমাটো আছে এনেকৈ, যিহেতু দেখাও নাপায় মানি প্লান্টছেৰে, এইটো কাপ নুডলছৰ এনেকৈ ৰাখিছোঁ। তাৰপিছত এইটো মাটিৰ টেকেলি এটা আছিলে, তাতেও ৰাখিছোঁ। তাৰপিছত এইটো নাৰিকলৰ কোমল যে প্ৰথম ওলাই, সেইখিনি পাৰ্টছ মানে মোৰ বাইদেউজনীয়ে মোক দিছিলে, তাৰপিছতে মই এনেকৈ সজাই ৰাখিছোঁ। তাৰপিছত আৰু এইটো মই এডাল লগত ৰাখিছোঁ, এয়া আমাৰ গছ কটা এনেকৈ লগ মই পালে ৰাখি থৈ দিওঁ, এনেকৈ ৰাখিছোঁ। তাৰপিছত এনেকুৱাকৈ এইটো কৰ্নাৰ অকল মানি প্লান্ট এনেকৈ ৰাখি থৈছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া লাকি বেম্বৰ পটটো এনেকৈ ৰাখিছোঁ। সাউথ ইষ্ট কৰ্নাৰতে আছে গোটেইখিনি, যিহেতু লাকি বুলি কয়, লাকি প্লান্ট সাউথ ইষ্ট কৰ্নাৰত ৰাখিব লাগে, ময়ো ৰাখিছোঁ। আৰু এইজোপা আৰ্টিফিচিয়েল অৰ্কিড, এয়া মোৰ ছোৱালীক হোষ্টেলৰ ফ্ৰেণ্ড এজনীয়ে গিফ্ট কৰিছিল আৰু সেইটো কাৰণে থৈছোঁ। মই আৰ্টিফিচিয়েল প্লান্টছ ফুলবোৰ মই নাৰাখোঁ আচলতে সাধাৰণতে, কিন্তু তাইক ফ্ৰেণ্ডে দিছিল কাৰণে এনেকৈ থৈছোঁ। আপোনালোকৰ লগত মোৰ চিম্পল ঘৰখন, মোৰ সাধাৰণ ঘৰখনৰ এটা কৰ্নাৰ শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা লাগিল জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানতে, বাই বাই।